ৰংগমঞ্চত আজি বিহুৰ যি প্ৰশিক্ষণ আছিল এই প্ৰশিক্ষণৰ আজি অন্তিম দিন। এই অনুষ্ঠানটি কণ কণ ভাইটি ভণ্টিসকলৰ যি পৰিকল্পনা আছিলে বিহু শিকাৰ, তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আমাৰ মহাবাহু NGO আৰু নাজিৰা নগৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সৌজন্যত এই অনুষ্ঠান ভাগ পাতিছে। গতিকে সকলোটিলে শুভেচ্ছা জনাই মই আজি এই অনুষ্ঠান ভাগৰ কিয়দাংশ দেখুৱাবৰ বাবে আগবাঢ়িছোঁ। ভাল পালে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব।